প্ৰাঞ্জল অফিচৰ পৰা অহা পাছতে বিনীতাই চাহৰ লগত খোৱা বস্তু আনিবলৈ পাকঘৰলৈ গ'ল। কাৰণ আবেলি সময়ত খালী চাহ খোৱাৰ প্ৰাঞ্জলৰ অভ্যাস নাছিল। বিনীতাই চাহ কাপ দিয়াত প্ৰাঞ্জলে ক'লে, বিনী, আজি গৰম গৰম পকৰি খোৱা হ'লে আৰু মজা লাগিল হয়। কাৰণ বৰষুণৰ বতৰ, এই চাহকাপৰ আনন্দ পকৰিৰ লগতহে জমিব। বিনীতাই ক'লে, আজি মোৰ মূৰটো বিষাই আছে, মই বনাব নোৱাৰোঁ। প্ৰাঞ্জলে ক'লে, তোমাকনো কোনে কৈছে? চাহ কাপো তুমি বনাইছানে? তাকো ইমান মূৰৰ বিষত? প্ৰীতি ক'ত? তাই মিনিটতে বনাই দিব। বিনীতাই মাত দিলে, অ' প্ৰীতি, ক'ত আছা? অলপ পকৰি বনাই দিবাচোন। তোমাৰ দাদাই পকৰি খাবলৈ মন কৰিছে, এই সুযোগতে আমিও খাবলৈ পাম। প্ৰীতিয়ে ভিতৰৰ পৰা মাত দিলে, বৌ, তুমিয়ে বনোৱা, মই বাবুক পঢ়াই আছোঁ। বাবুৰ লিখিত বহুত আছে, মই ৰাতিৰ আহাৰৰ বাবে সকলো তৈয়াৰ কৰি ৰাখিছোঁ। প্ৰাঞ্জলে ক'লে, এতিয়া 6টা বাজিছেহে, ৰাতিলৈকে তুমি কি কৰিবলগীয়া আছে? প্ৰীতিয়ে ক'লে, দাদা কাম বহুত আছে, মাৰ গাটো বেয়া, লগতে পাকঘৰৰ কামো চাব লাগে, লগতে ঘৰৰ সকলোকে, আৰু লগতে বাবুৰ ৰাতি টোপনি সোনকালে নাহে। কি বাবুৰ বাবে সকলোৱে টিভি চোৱা বন্ধ কৰি দিব। কাৰণ প্ৰাঞ্জলে প্ৰীতিৰ পৰা এনে উত্তৰ আশা কৰা নাছিল। প্ৰাঞ্জলৰ সৰল মৰমতাময়ী বনীয়েকে পুৱাৰ পৰা নিশা এপৰলৈকে আমাৰ সকলোৰে সেৱাত থাকে। প্ৰাঞ্জলে ভাবিবলৈ ধৰিলে, প্ৰীতিয়ে প্ৰাইভেটভাৱে BA পৰীক্ষা দিছিল। পৰীক্ষাৰ সময়ত ঘৰখন আলহীয়ে ভৰপূৰ হৈ আছিল। কাৰণ সেই সময়ত প্ৰাঞ্জলৰ ডাঙৰ বায়েক পূজাৰ বিয়া আছিল, আৰু দিনে ৰাতিয়ে প্ৰীতিয়ে আলহীৰ আলপৈচান ধৰাৰ কামত লাগি থাকিবলগীয়া হৈছিল। কোনেও প্ৰীতিক কোৱা নাছিল যে তুমি অলপ সময় পঢ়ি লোৱাগৈ। প্ৰীতি আৰু এজনী বায়েক আৰু ককায়েকো আছিল। ঘৰলৈ অহা আলহী শুশ্ৰূষা কৰাৰ পাছত অলপ সময়ৰ বাবে যেতিয়া প্ৰীতিয়ে পঢ়িবলৈ লৈছিল, সেই সময়তে কোনোবা নহয় কোনোবাই প্ৰীতিক মাত দিছিল। প্ৰীতিৰ মাজু বায়েক নিজৰ ছোৱালীজনী আৰু নিজৰ শহুৰ ঘৰৰ লোকৰ লগতে ব্যস্ত থাকিবলগীয়া হৈছিল। সকলোৰে মুখত প্ৰীতিৰ নামটোহে আছিল। মাকে সদায় ঘৰলৈ অহা আলহীৰ লগতে কথা পাতি বহি ৰৈছিল। পিছত এগৰাকীয়ে প্ৰীতিক দেখা পালে। তাই মাকক ক'লে, নবৌ, প্ৰীতিৰ পৰীক্ষা পাছত তাইৰো বিয়া পাতি দিয়ক। এতিয়া প্ৰীতিৰ পৰীক্ষাৰ বাবে বিয়া ৰৈ নাথাকে। প্ৰীতিৰ মাকে ক'লে, হয় বিমলা, এই পঢ়ি শুনি ক'তনো অফিচাৰ হ'বগৈ, অকল গ্ৰেজুৱেশ্যন নামটোহে ল'ব। এইকো বিয়া দি মই তীৰ্থভ্ৰমণ কৰি আহোঁগৈ। বিমলা পিয়িকে ক'লে, নবৌ, আজিকালি ছোৱালীজনীকো ল'ৰা সমানে পঢ়িবলগীয়া হয়। মই এয়া কি কৈছিলোঁ। নেক্সট পাৰ্টৰ বাবে ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।